হ'ব আৰু পাই, বিয়া বহুত খালোঁ। বিয়াৰ খানা খাই খাই ঘৰত ভালকে এসাঁজ বনাবলৈ যেন পাহৰিয়ে থাকিলোঁ। সেয়ে আজি বজাৰত গৈ লৈ আহিলোঁ লোকেল ৰৌ মাছ লগত ধনিয়া, ফুলকবি। মাছখিনি ভালকৈ ধুই মেলি হালধি আৰু নিমখেৰে সানি লৈছোঁ। এতিয়া ভালকৈ ভাজি ল'ম। নিজে বজাৰ গৈ মাছ মাংস কিনি আনি নিজৰ মতে নিজৰ পাকঘৰটোত বনাই খোৱাৰ আমেজেই বেলেগ। মাছৰ মূৰটোৰে মই এয়া অমিতাৰ খাৰ বনাইছোঁ। আমাৰ পাকঘৰত এই খাৰখন প্ৰায়ে চলে। আপোনালোকে বাৰু খাই ভাল পায়নে? মোৰ খাৰ হৈ গ'ল ৰেডি। এতিয়া মোৰ অল টাইম ফেভৰেট এখন মাছৰ কাৰী বনাই আছোঁ, যিখন একদম চিম্পল হয়। আমি কওঁ আলু ধনিয়াৰ সৈতে মাছৰ পাতল জোলখন। একদম শেষত ধনিয়া দিবই লাগিব। গৰম ভাতৰ লগত খাই কি যে মজা লাগে। যদি খোৱা নাই ট্ৰাই কৰি চাবচোন। আপোনালোকে বাৰু